ইণ্ডিয়ান অনাৰ হাঁহ এইখিনি আহি পাইছে এতিয়া। এইখিনি যাব ঢেকীয়াজুলি যাব আৰু আমাৰ ওচৰতে যাব। এতিয়া বৰ্তমান ৰিলেক্স খুৱাই দিছোঁ, গ্লুকন দি পানী দিছোঁ ষ্ট্ৰং আহিবৰ কাৰণে, ভিমাইল দিছোঁ, তেনেকৈ অলপ ৰাখি দিয়া হৈছে। কিছু সময়ৰ পিছত ইহঁতৰ ডেলিভাৰী হ'ব। এইখিনি 3 দিনৰ পোৱালি, যথেষ্টখিনি ষ্ট্ৰং আছে, মৰ্টেলিটি নাই বুলি ক'লে হয়। এই বহুত দূৰৰ পৰা অহাৰ কাৰণে এনেকৈ দিয়া হৈছে। চাওক ধুনীয়াকৈ পানী খাই আছে।